বন্ধু বান্ধৱীসকল আৰম্ভ কৰিবলৈ লৈছো মোৰ নতুন আন এটি ব্লগ ফাৰ্ষ্ট ব্লগটো মোৰ ইতিমধ্যে হৈ গ'ল সেকেন্ড ব্লগ আজি আৰম্ভ কৰিবলৈ লৈছো আজি মোৰ কাৰণে এটা স্পেশাল দিন তথা সকলোৰে বাবে এটা স্পেশাল দিন হয় আজি এতিয়া 31ৰ নাইট 23 ষ্টাৰ্ট হ'ব লগতে মোৰ বাৰ্থডে 1 জানুৱাৰী গতিকে মোৰ বাবে আৰু অলপ স্পেশাল তো তাৰ বাবে মোৰ ভন্টি আছে ভন্টি মই এতিয়া ঘৰত আছো মই ৰুমত নাই ঘৰত আছে মোৰ ভন্টিয়ে বাৰ্থডে কেক সে গানি থৈ দিছে ভাবিছিলো এতিয়া নাকাটো কালি কাটিম কিন্তু তাই বিৰাট হেয়া আৰু আকৰ গছ এতিয়াই কাটিব লাগে এতিয়া অলপ পিছতে 12টা বাজিব এতিয়া হৈছে 11:55 তো আপোনালোকক আগতীয়াকৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো কালি দিনটোত আমি ক'ত যাম কি কৰিম সেইখিনিও দেখাই থাকিম লগতে আজি মই কেকটো কাটিবলৈ যেতিয়া লম তেতিয়াও আপোনালোকক দেখুৱাম ঠিক আছে কাউণ্টডাউন ষ্টাৰ্ট দেখাই আছো চাই থাকিব ইয়া আছিল ৰাতি 12টা বজাৰ কাহিনী ভন্টিয়ে আনি থৈ দিয়া কেকটি মই পৰিয়ালৰ সৈতে কাটিবলৈ লৈছিলোঁ মা দেউতা খুৰা খুৰী আৰু ওচৰৰে কেইজনমান ভাইটি আছিলে সো সিহঁতকে মাতি লৈ বাৰ্থডেৰ কেকটি কটা হয় অকণমান ষ্টাইল কৰি লৈছিলোঁ দেখিবলৈ একেবাৰে ভূত নিচিনা আছিলোঁ সো অকণমান ষ্টাইল কৰি লৈ কেকটো কাটো কেক চেক খাই মেলি ৰাতি আৰু আমাৰ বিশেষ একো নাই তেনেকৈ শুই থাকোঁ সো নেক্সট ডে মৰ্নিং আকৌ এইটো মোৰ সেকেন্ড কেক হয় এইটো সাৰপ্ৰাইজ কেক আছিলে কোনে দিছিলে কি কৰিছিলে এইখিনি এইটো ভিডিঅ'তে নকওঁ মোৰ আপডেটবিলাক নেক্সট ভিডিঅ' চাই থাকিলে আপোনালোকে নিশ্চয় পাব সো এনেকৈ বাৰ্থডে কেক কাটি আমি এঠাইত সেইদিনাখন গৈছিলোঁ বাৰ্থডে বুলিয়ে হওক বা নিউ ইয়াৰ বুলিয়ে হওক অকণমান ওলাই গৈছিলোঁ ইয়াৰ পাছত ভিডিঅ'টো চাই থাকিব ক'ত গৈছোঁ কি কৰিছোঁ দেখাই পাব এয়া অলপ এনজয় কৰি লৈছোঁ দিয়কচোন বাৰ্থডে বুলিয়ে গৈ আছোঁ নকওঁ এতিয়াই নকওঁ ক'ত কম আপোনালোকে চাই থাকিব ভিডিঅ'টো একেলগে চাব এতিয়া গমেই পাব তো এয়া আমাৰ মানুহবিলাক বহি আছে সকলোবিলাক আগত আছে আৰু মানুহ তো বলক গৈ থাকোঁ চ' আজি আমি য'ত আহি আছিলোঁ সেয়া হৈছে কনকা এতিয়া আমি আহি পাই গ'লোহি চাই থাকিব জাষ্ট আমি আহি পাইছোঁ এতিয়া খোৱা লোৱা কি কৰোঁ চববোৰ দেখাই থাকিম আহক এয়া হৈছে কনকাৰ মেইন গেট সোমায়ে আমাৰ ফটো মৰা উৎপাত লাগিলে সো ইয়াত কেইটামান ফটো চটো মাৰি আকৌ ভিতৰলৈ গৈ এয়া মানুহবিলাক গৈ আছে মোক এৰি থৈ এয়া চববিলাক গৈ আছে মোক এৰি থৈ গৈছে মই যোৱাৰ পিছৰ পৰাই ভিডিঅ' কৰি আছোঁ আৰু কি কৰিম সেয়া আপোনালোককো দেখাই দিওঁ গোটেই পৰিৱেশটো একেবাৰে সেইদিনা বিশেষ মোৰ ভিডিঅ' কৰা নহ'লে কেইটামান এনেকৈ ভিডিঅ' ক্লিপ আছিলে চ' মই এইটো ব্লগত লগাই দিছোঁ এয়া আছিলে ৱেলকাম ড্ৰিংক আমি যিটো টিকেট কাটিছিলোঁ তাৰ কমপ্লিমেণ্টৰী আছিলে এই ৱেলকাম ড্ৰিংকটো তো ৱেলকাম ড্ৰিংক কৰি লওঁ চববিলাকৰ ডিঙি চিঙি শুকাই আছিলে চ' ৱেলকাম ড্ৰিংকটো কৰাৰ পিছত আমি আকৌ ভিতৰলৈ যাওঁ পৰিৱেশটো বিৰাট ধুনীয়া মানুহো বহুতখিনি আছিলে ওফালে জলনা জ্বলি আছে এইটো হৈছে এটা সৰুকৈ চুইমিং পুল সৰু ল'ৰা ছোৱালীৰ কাৰণে চ' ইয়াতে অলপ ফটো চটো মাৰোঁ এক্টিভিটিজ কোনোবাই কৰিব বিচাৰিলেও ইয়াতে কৰিব পাৰে কিন্তু তাৰ কাৰণে এক্সট্ৰা পে'মেণ্ট কৰিব লাগে আমি কিন্তু সেইবিলাক কৰা নাছিলোঁ ইয়াতে চেছৰ এখন বৰ্ড ৰাখি থোৱা আছে তাতে ফটো চটো মাৰিছোঁ আৰু বিশেষ একো কৰা নাই আমি এক্টিভিটিজ জলনা জ্বলিছে সৰু ল'ৰা ছোৱালীবিলাকে আৰু ইফালে এটা মানে কি কয় এইটো টায়াৰেদি এনেকৈ ইফালৰ পৰা সিফালে পাৰ হ'ব পাৰি তো ময়ো একবাৰ ট্ৰাই মাৰিছিলোঁ যদিও মোৰ তলত একদম ওখ শিল আছে দেখাই পাইছে আপোনালোকে বিৰাট ভয়ে ভয়ে পাৰ হৈছোঁ বাৰু কোনো বিজুতি নোহোৱাকৈ এনেকৈ ভাল লাগিলে বহুত ভাল লাগিছে কিন্তু আমাৰ মানুহবিলাক হেৰাই থাকিলে এয়া ফোন যে কৰি আছে দেখা পাইছে সেনেকৈ মানুহবিলাকক বিচাৰি ফুৰিছোঁ ইফালৰ পৰা সিফাল ৰিলছ বনাইছোঁ ফটো মাৰিছোঁ চাওকচোন বাৰু এই ওখ শিলটো দি ময়ো যে নহয় ল'ৰা ছোৱালীবিলাকৰ লগত ময়ো উঠিবলৈ গৈছোঁ ঠিকে আছে বাৰু পাৰিছোঁ যেনিবা বহুত ভয় লাগিছিলে এটা মোৰ কাৰণে চেলেঞ্জেই হয় সাংঘাতিক ভাগৰ লাগিছে গোটেইখন ঘূৰি পকি চাই মেলি অৱস্থা বেয়া এতিয়া খাবলৈ বহিছোঁ খাবলৈ হ'লে একো দিয়া নাই এতিয়ালৈকে কি দিয়ে চাওঁ অতি ভালে কিন্তু বহুত কষ্টলি হয় সেইটোৱে
চববিলাক এতিয়া আমাৰ খোৱা লোৱাত ব্যস্ত খানা আহি গ'ল আৰু ৰখিবলৈ টাইম নাই সাংঘাতিক ভোক লাগিছে গতিকে খাই লওঁ জলদি জলদি আপোনালোকক কৈছিলোঁ দেখুৱাম বুলি তো দেখুৱাই ল'লোঁ এতিয়া খাব লাগে ফট খাই লওঁ বাই বাই আমি খাই উঠাৰলৈকে সন্ধিয়াই নামিছিলে তো সন্ধিয়াৰ ভিউটো আপোনালোকক এবাৰ দেখুৱাই দিওঁ বুলি ভাবিলোঁ কেওফালে বন ফায়াৰ হৈ আছে আমি আৰু তাত বিশেষ দেৰি কৰা নাই যথেষ্ট দেৰিয়ে হৈ গৈছিলে চ' অকণমান ৰাতিৰ ভিউটো অকণমান আপোনালোকক দেখুৱালোঁ সেইখন আমি খোৱা ৰেষ্টুৰেণ্টখন হয় তাত খাই মেলি মানুহবিলাক এয়া আহি আছে তো ইমান ধুনীয়া লাগিছিলে ন আপোনালোকে জনাবচোন কেনেকুৱা পালে আমাৰ 1 জানুৱাৰীৰ এই ট্ৰিপটো দেখিবলৈ বহুত ধুনীয়াই লাগিছে হোৱা দেউতা যাওঁ যাওঁ লগাই আছে বহুত দেৰি হৈছে হয়ো বাৰু যথেষ্টখিনি দেৰি হৈছে সৌখন যে গাড়ী ম'হৰ গাড়ী আপোনালোকে দেখিছেনে নাই ক'ব আমিতো এতিয়ালৈকে এনেকৈ সজাই থোৱাহে দেখিছোঁ ম'হৰ গাড়ী এইখন হোৱা তো গোটেই বেয়া নগ'ল 1 জানুৱাৰী গোটেই বহুত ভালেই লাগিলে খাই মেলি ঠাণ্ডাও লাগিছে ষ্টাইল দিবলৈ কাপোৰ কানি পিন্ধা নাছিলোঁ দিনত বাৰু গৰমেই আছিলে তো এতিয়া ঠাণ্ডা লাগিছে সোনকাল গাড়ীলৈকে যাব লাগে আহোঁতে মোৰ বিশেষ আৰু ভিডিঅ' কৰা নগ'ল যথেষ্ট ভাগৰ লাগিছিলে চ' কেইটামান ফটোকে লগাই দিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে বাই বাই